এইটো ভিডিও মোৰ দৰ্শকৰ কাৰণে বহুত আগতে বনাই দিব লাগিছিল কিন্তু উপায় নাই এতিয়া কিছুমান কমেন্ট দেখি পেনাই মই বনাবলগীয়া হ'ল চাওক কিছুমানে মোক কয় বলে তুমি কংগ্ৰেছৰ এজেন্ট তুমি আমুক তুমি তামুক প্ৰথম কথাটো হ'ল মই কংগ্ৰেছীও নহয় আৰু মই বিজেপিও নহয় বৰ্তমান সময়ত মই কোনো দলত নাই ক'ব পাৰে মোটামুটি মই এজন নিৰ্দলীয় মানুহ আৰু মই এটা ৱৰ্ডতে মই ক'ব বিচাৰো যে মই এটা শক্তি কাৰোবাক যদি শক্তিৰ প্ৰয়োজন আছে তেনেহলে আপোনালোকৰ সাইডৰ পৰা আহি মোক কন্টাক্ট কৰিব পাৰে যদি আপোনালোকে অহা 5 বছৰত কি কৰিব কি নকৰিব ব্লুপ্ৰিন্ট দেখাব পাৰে তেনেহলে এই শক্তি আপোনালোকৰ ফালে লাগিলে কংগ্ৰেছী হওক বা বিজেপি হওক মই কোনো পাৰ্টিকুলাৰ দলক এতিয়া সমৰ্থন কৰা নাই আৰু কোনো পাৰ্টিকুলাৰ দলতো নাই আৰু যদি কোনোবা পাৰ্টিকুলাৰ দলত মই এন্ট্ৰি কৰো তেনেহলে বিপৰীত দল যে হাৰিব মই লিখি দিব পাৰো ইমানে কলো সৰু হয় এটা ডায়লগ আছে নহয় ছোটা পেকেট বড়া ধামাকা হেতু মোৰ ক্ষেত্ৰত হৈ যাব বুজি পাইছে বাকি এবিলাক কংগ্ৰেছী বিজেপি বাদ দিয়ক এতিয়া মই কোনো দলত নাই মুঠতে মই নিৰ্দলীয় হৈছে বুজি পালে আৰু কমেন্ট কৰিলে অলপ ভালেই কৰিব মই কোনো দলৰ চলত নাই ঠিক আছে ধন্যবাদ